বহুদিন বিৰতিৰ মাজত আপোনালোকলৈ মই এটা নতুন কনচেপ্ট লৈ আহিছোঁ। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে শুনি ভাল পাব। এই ভিডিঅ'টো হৈছে আমাৰ এটা ইনস্পাইৰেশ্যনেল, মটিভেশ্যনেল নহয়, ইনস্পাইৰেশ্যন ভিডিঅ'ৰ ওপৰত মই কথাখিনি ক'ম। গতিকে মোৰ নিজৰ ভাৱধাৰাৰে মই কথাখিনি ক'ম। যদি মোৰ এই কথাখিনি আপোনালোকৰ ভাল লাগে, চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো এটা ব্যতিক্ৰমী ভিডিঅ', নৱপ্ৰজন্মসকলৰ বাবে। মই নৱপ্ৰজন্ম, গতিকে মোৰ এটা চিন্তাধাৰা সকলোকে শ্বেয়াৰ কৰিবলৈ, এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। জীৱনত হতাশা কাৰ নাহে? বিভিন্ন ক্ষেত্ৰত যেতিয়া 20 বছৰ 21 বছৰ পাৰ হৈ যায়, তেতিয়া ল'ৰা বিশেষকৈ ল'ৰাৰ এটা চিন্তা ভাৱনা আহে যে কি কৰিম কি নকৰিম, তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা আহি পৰে। ঘৰখনৰ পৰাও কিছুমান ধৰণৰ চাপ আহে আৰু নাহিলেও এইটো আহিবই, আপোনাৰো আহিব। তো বিভিন্ন ক্ষেত্ৰত আমি এটা চাকৰিৰ কাৰণে আমি চিন্তা কৰোঁ। কোনে চাকৰিৰ কাৰণে চিন্তা কৰে? ময়ো কৰোঁ, সকলোৱে কৰে। কিন্তু চাকৰি এটা আপোনাৰ বাবে কিন্তু চিন্তাহে ক'বলৈ গ'লে। চাকৰি এটা আপোনাৰ চিন্তা, চাকৰি এটা আপোনাৰ বাবে হতাশা। কেলৈ হতাশা? আমাৰ অসমত বিশেষকৈ চাকৰি ওলাই কিমান, দিয়ে কিমান। গতিকে বিভিন্ন ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। সমস্যাখিনিৰ কথা ক'বলৈ নাযাওঁ। হতাশা আৰু এটা উদাহৰণ, হতাশা আৰু এটা আদৰ্শ, তাক লৈ মই আহিম কনচেপ্টটো। গতিকে আপুনি ধৰিছোঁ এজন ডিগ্ৰীধাৰী ষ্টুডেণ্ট, ডিগ্ৰী কৰিছে বা কিবা কৰিছে, কৰাৰ পিছত আপুনি বিভিন্ন ধৰণৰ তৈয়াৰী কৰিছে পৰীক্ষাৰ কাৰণে। কিন্তু চাকৰি এটাই আপোনাৰ মূল লক্ষ্য হ'ব নোৱাৰে। চাকৰি এটা পালে আপুনি নিজৰ যোগ্যতা অনুসৰি চাকৰিটোত এপ্লাই কৰিলে, নাপালে হতাশা হৈ যাব নেকি? 22 বছৰ বয়সত আপুনি যেতিয়া কিবা এটা কাম কৰিবলৈ ল'ব, চাকৰি এটাৰ কাৰণে কষ্ট কৰিছে, বহুত কষ্ট কৰিছে, তাৰপিছত আপুনি নোৱাৰিলে, চাকৰিটো সফল নহ'ল, চাকৰিটো নাপালে, আপুনি কি হতাশা হ'ব? হয়, বহুতেই হতাশা হয়। আপুনি নহ'ব পাৰে, কিন্তু বহুতেই হতাশা হয়, বহুত নৱপ্ৰজন্মই হতাশা হয়। কিন্তু এইটো কথা মুঠেই নহয় যে চাকৰি এটা আপোনাৰ মূল লক্ষ্য হ'ব নোৱাৰে। কাৰণ চাকৰি এটা আপোনাৰ বাবে চিন্তা, সেই চাকৰিটোৰ বাবেই আপোনাৰ চিন্তা এটা আহি পৰিছে। কিন্তু আপুনি একো ভবা নাই, আপোনাৰ বিকল্প একো আপুনি চিন্তা কৰা নাই। আপুনি আজি ডিগ্ৰী কৰিছে, ডিগ্ৰী কৰা মানে চাকৰি, সেইটো কেতিয়াও হ'ব নোৱাৰে। আজি আপুনি 22 বছৰ বয়সত ডিগ্ৰী কৰি ওলাই আহিছে বা 23 বছৰ বয়সত ডিগ্ৰী কৰি ওলাই আহিছে, 24 বছৰ বয়সত ডিগ্ৰী কৰি ওলাই আহিছে, তাৰপিছত আপুনি চাকৰি এটাৰ কাৰণে এপ্লাই কৰিছে, বাকী একোৱেই নাই কৰা। কিন্তু আপোনাৰ চাকৰি পঢ়াৰ কাৰণে যিখিনি যোগ্যতা, কোৱালিফিকেশ্যন লাগে, সেই যোগ্যতাই আপুনি নিজস্ব এটা বিকল্প সন্ধানো কৰিব পাৰে। মই এটা কথাই কওঁ, নিজস্ব প্ৰতিভাৰে আপুনি আনকো পোহৰ দিব পাৰিব। নিজস্ব যি প্ৰতিভা আছে আপুনি আনক পোহৰ দিব পাৰিব। চাকৰি এটা কৰিব, আপুনি মালিকৰ তলত থাকিব লাগিব। মই এইটো কোৱা নাই চাকৰি নকৰিব, চাকৰি পালেহে কৰক। চাকৰি নাপালে আপুনি হতাশাত কিয় পৰিব? হতাশা মানে চিন্তা, ভাৰাক্ৰান্ত কিয় হ'ব? গতিকে মই এটা কথা কওঁ, কিবা এটা বস্তু আপোনালোকে কৰিছে, সেইটো দৃঢ় বিশ্বাসেৰে কৰক। আত্মবিশ্বাস ল'ব লাগিব। আত্মবিশ্বাস, কিবা এটা চাকৰি এটাই হওক, কাম এটাই হওক, কিবা এটা কাম কৰিবলৈ হ'লে আপোনাৰ আত্মবিশ্বাসটো থাকিব লাগিব। আপোনালোকৰ যদি আত্মবিশ্বাস নাথাকে, তেতিয়াহ'লে কিন্তু জীৱনত আপোনালোকে একো উন্নতি কৰিব নোৱাৰে। আত্মবিশ্বাসৰ মাজত কিন্তু কেতিয়াও কুৱেশ্যন মাৰ্ক আহিব নোৱাৰে। আত্মবিশ্বাসৰ মাজত পৰি থকা সময়ত মই এবাৰ চাকৰিটো নাপালোঁ, চাকৰিয়ে হওক কামেই হওক, মই এবাৰ চাকৰিটো ইমান কষ্ট কৰাৰ পিছত নাপালোঁ, মোৰ কি নহ'ব নেকি বাৰু, তথাপি কষ্ট কৰোঁ, এইটো হ'লেও কিন্তু আপোনাৰ জীৱন আপুনি বহুত পাছলৈ গুচি যাব। আৰু সেই পাছৰ পৰা আপোনালোক যদি আগলৈ যাবলৈ চেষ্টা কৰে, আপোনাৰ জীৱনত কিন্তু বহুত সমস্যাৰ সৃষ্টি হ'ব। মই এটা কথা কওঁ, চাকৰি ওলাইছে, চাকৰি এপ্লাই কৰক। কিন্তু এইটো নহয় যে চাকৰিৰ কাৰণে আপুনি সকলো ত্যাগ কৰক, সকলো কাম কৰক। যদি আপুনি 23 বছৰ 24 বছৰ বয়সত নাপায়, তেতিয়া আপোনাৰ চিন্তা কিমান আহিব। কিন্তু এটা কথা কওঁ, চিন্তাও বহুত বেয়া। চিন্তা হৈছে ভয়াৱহ এটা ৰোগ। চিন্তা এটা অস্থায়ী ৰোগ বুলি ক'ব লাগিব। চিন্তাটো এনি টাইম নাথাকে, কিন্তু চিন্তাই আপোনাক যিটো দি থৈ যাব, আপুনি গোটেই জীৱনটো আপুনি কিন্তু দুখ ভুগিব লাগিব। অৰ্থাৎ চিন্তা বস্তুটো আজিকালি সমাজ জীৱনত নৱপ্ৰজন্ম হওক, বৃদ্ধ সকলোকে চিন্তাই গ্ৰাস কৰিছে, বিভিন্ন ধৰণৰ চিন্তাই গ্ৰাস কৰিছে। এই চিন্তাখিনি কিন্তু অস্থায়ী। কেলৈ মনত ৰাখিব, আপোনাৰ জীৱনতো হৈছে চাগে কিছুমান চিন্তা। যেতিয়া সেই চিন্তাটো সমাধান হয়, আপোনাৰ কৰ্মৰ দ্বাৰাহে সেইটো সমাধান হয়, আপোনাৰ কথাৰ দ্বাৰাই সেইটো সমাধান নহয়, আপোনাৰ চিন্তাৰ দ্বাৰাই সমাধান নহয়। গতিকে আপুনি সমাধান কৰিবলৈ হ'লে আপুনি কৰ্ম কৰিব লাগিব। সেই চিন্তাই আপোনাক কি কৰিব যায়? চিন্তাই আপোনাক, প্ৰথম কথা, কৰ্মৰ ক্ষেত্ৰত যেতিয়া চিন্তা আহিব, চিন্তাই আপোনাক দুৰ্বল কৰিব। দুৰ্বল কৰাৰ লগে লগে বেছি দিন যদি চিন্তাটো কৰে, খুব বেছি এসপ্তাহ দুসপ্তাহ চিন্তাটো কৰে, আপুনি বেমাৰত ভুগিব। বেমাৰটো কিন্তু স্থায়ীভাৱে পাৰ্মানেণ্টলি থাকি যাব, কিন্তু চিন্তা অস্থায়ী হৈ থাকিব, ই কেতিয়াবা গুচি যাব। সেইকাৰণে কয় চিন্তা হৈছে অস্থায়ী। চিন্তাত কেতিয়াও নিজৰ হৃদয়ত, মগজুত স্থান প্ৰদান কৰিবলৈ চেষ্টা নকৰিব, নাভাবিব। আনন্দময় জীৱন আনন্দ হৈ থাকিবলৈ দিয়ক। চিন্তা কৰিলে সমস্যাৰ বেছি উদ্ভৱ হয়, বিভিন্ন ধৰণৰ সমস্যাই আমাক গ্ৰাস কৰি তোলে। মই এটা উদাহৰণ দিওঁ এতিয়া নৱপ্ৰজন্মসকলৰ ক্ষেত্ৰত, চাকৰি আৰু বেলেগ মানসিকতাৰ ওপৰত। থমাছ আলভা এডিছনে নিজৰ প্ৰতিভাৰ দ্বাৰা, নিজৰ কষ্টৰ দ্বাৰা 9,999 বাৰ, 10,000 বুলি ধৰিছোঁ, 9,999 বাৰ, ভাবক 9,999 বাৰ ফেইল হৈছিলে। নিজৰ এক্সপেৰিমেণ্ট, নিজৰ যিটো কাম কৰিছিলে, পৰীক্ষণ কৰিছিলে, সেইটোৰ ওপৰত 9,999 বাৰ ফেইল কৰিছিলে। তেতিয়া কম কৰাৰ পিছত কাম কৰি আছে 1910 চন নেকি, 1910 চনৰ
তেওঁ গোটেই বিল্ডিংটো জ্বলি গুচি গ'ল, গোটেই বিল্ডিংটো জ্বলি গুচি গ'ল। তেতিয়া ওচৰৰ মানুহে কৈছিলে আপুনি যিটো মানে বিল্ডিঙত কাম কৰে সেইটো গোটেই জ্বলি ভস্ম হৈ জুই জ্বলি আছে। তো জুই জ্বলি থমাছ আলভা এডিছনে চাই আছে। থমাছ আলভা এডিছনে চাই ল'ৰাটো ওলাই আহিলে, ক'লে যে দেউতা গোটেই মোৰ বিল্ডিংটো জ্বলি শেষ হৈ গ'ল, মই কি কৰিম? তেতিয়া বাপেকে ক'লে মাক মাতি আনা। চাৰ্লছে ক'লে পুত্ৰ মানে চাৰ্লছ, থমাছ আলভা এডিছনৰ পুত্ৰ চাৰ্লছ, তেতিয়া ক'লে যে গোটেই বিল্ডিংটো জ্বলি শেষ হ'ল, মই মাক কি বুলি মাতিম? তেতিয়া বাপেকে পুতেকক ক'লে যে বিল্ডিংটো জ্বলিছে, লগতে মোৰ ইয়াত থকা ভুলখিনিও জ্বলিছে, ভাবক। তাৰপিছত পিছদিনাখনি যেতিয়া সাংবাদিকে প্ৰশ্ন কৰিলে থমাছ আলভা এডিছনক যে আপোনাৰ বিল্ডিং জ্বলিলে আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? আপোনাৰ তেওঁ প্ৰতিক্ৰিয়া ক'লে একো নহয়, মই আকৌ ষ্টাৰ্ট কৰিম। কিন্তু আপুনি ক'ব পাৰিব লাগিব, তাক কয় আত্মবিশ্বাস। নিগেটিভিটি পোৱাৰ পিছতো এটা বস্তু ভাবক, আপোনাৰ যদি এটা ভাল বস্তু, কিবা বস্তু এটা যদি শেষ হৈ যায়, ভস্ম হৈ যায়, আপোনাৰ কি হ'ব? আপুনিতো ভাগি পৰিব, হাজাৰজনেই ভাগি পৰিব। কিন্তু যিজন মহান হয়, তেওঁ কিন্তু কম কৰিবলৈ ধৰিলে। 9,999 বাৰ তেওঁ কষ্ট কৰোঁতে তেওঁ কোনেও ইমান ভালকৈ জনা নাছিলে। কিন্তু এটা কথা মনত ৰাখিব, সেই মানুহজনে কাম কৰি 9,999 বাৰ ফেইল কৰাৰ পিছত কিন্তু সেই মানুহজনৰ বাবে আমি আজি লাইটৰ তলত, লাইট মানে পোহৰৰ তলত, যি আৱিষ্কাৰ কৰিছিল লাইট, থমাছ আলভা এডিছন। গতিকে এইটো এটা আদৰ্শ। আপুনি 9,999 বাৰটো কোনো ধৰণৰ কাম কৰা নাই, যিটো হতাশা হৈছে। গতিকে জীৱনত যেনেকুৱা কাম নকৰক, তাৰ লক্ষ্য আৰু তাৰ সফলতা আছেই। কিবা এটা কাম কৰিছে, সেই কামটোৰ সফলতা আৰু বিফলতা থাকিবই। সফলতা আৰু বিফলতা নোহোৱাকৈ আপুনি শিকিব ক'ৰ পৰা? পৰীক্ষাত মাৰ্কছ পালে কিবা এটা ক্ষেত্ৰত আপোনাৰ কম পায়, পিছৰবাৰ আপুনি জোৰ দিয়ে। গতিকে আত্মবিশ্বাস লাগিব। সেই ছাকচেছ পাবৰ কাৰণে, নিজৰ কৰ্মটো কৰিবৰ কাৰণে ছাকচেছ লাগিব। কৰ্মটো কৰিবৰ কাৰণে ছাকচেছ লাগিব, আৰু ছাকচেছ লাগিবৰ কাৰণে আপোনাৰ আত্মবিশ্বাস লাগিব। ত' আত্মবিশ্বাসৰ মাজত যদি কেনেবাকৈ প্ৰশ্ন এটা হয় যে মই এবাৰ বেয়া হ'ল, মই এবাৰ এইটো কৰিব নোৱাৰিলোঁ, পিছত যদি মই এইটো কৰিব নোৱাৰোঁ, তেতিয়া কিন্তু আপুনি বহুত পাছলৈ গুচি আহিব। আকৌ সেই পাছৰ পৰা সেইডোখৰ পাবলৈ যাওঁতে, যিডোখৰত আপুনি আছিলে, সেইডোখৰ পাবলৈ যাওঁতে কিন্তু আপুনি বহুত সময় লাগি যাব। তেনেকৈহে মানুহৰ জীৱন এটা ধ্বংস হয়। গতিকে মনত ৰাখিব, কষ্টৰ ফলেই মিঠা, তাৰ বাহিৰে কোনো কথা নাই, কোনো কথা হ'ব নোৱাৰে। ডাঙৰ মহান ব্যক্তিসকল আমাৰ উদাহৰণ হৈ আছে। চিন্তাৰ কোনো সমাধান নাই। চিন্তাই আপোনাক বেমাৰ কৰি থৈ গুচি যাব, চিন্তাটো অস্থায়ী হৈ গুচি যাব। অস্থায়ী মানে এই আছে, হয়তো এসপ্তাহ এমাহৰ পিছত নাই, কিন্তু আপুনি গোটেই জীৱনভৰ বেমাৰত ভুগিব। নৱপ্ৰজন্মটো এটা ডিপ্ৰেশ্যনৰ আধাৰতে গুচি গৈছে যে চিন্তা, গ্ৰাস, কি কৰিম, মই এইটো পালোঁ, এইটো নাপালোঁ, কি হ'ব এতিয়া, ইমান কষ্ট কৰাৰ পিছতো নাপালোঁ। আজি আপুনি ডিগ্ৰী কৰিছে, তাৰ বিকল্প সন্ধান ধেৰ আছে। চাকৰি ওলাই 1,000, 1 লাখ, 2 লাখ, 5 লাখ, 10 লাখে এপ্লাই কৰে। আপুনি বহুত চোকা হ'ব পাৰে, কিবা ক্ষেত্ৰত আপুনি নাপাব পাৰে। আপুনি কি হতাশা হ'ব? আপুনি কি, আপোনাৰ লাইফটোৰ কোনো মূল্য নাই, আপোনাৰ ঘৰখনৰ কোনো মূল্য নাই? গতিকে মানুহক আদৰ্শ আপুনি দেখাব লাগিব। আপুনি আদৰ্শ ডাঙৰ ল'লে, আপুনি নিজে আদৰ্শ দেখাব। আপুনি যেতিয়ালৈকে আদৰ্শ দেখাব নোৱাৰে, তেতিয়ালৈকে গোটেই মানুহে আপোনাৰ ওপৰত প্ৰেছাৰ দিব। মানুহে প্ৰেছাৰ দিয়েটো কথা নাই, মানুহে তাৰ লগত আৰু এটা কথা আছে, মানুহে খুব প্ৰেছাৰ দিয়ে। লগৰখিনিও বহুতে বিভিন্ন ধৰণৰ ক্ষেত্ৰত ভাল নাপায়। কিন্তু মনত ৰাখিব, হনুমানজীয়ে যেতিয়া সঞ্জীৱনী বুটি আনিবলৈ গৈছিলে, ৰাৱণৰ দ্বাৰা বিভিন্ন ধৰণৰ বাধা প্ৰয়োগ কৰা হৈছিলে, যাতে ৰাতিপুৱা তেওঁ আহি তাৰ আগত নাপায়হি। কিন্তু হনুমানজীয়ে কি কৈছিলে? মনত ৰাখিব, সফলতা যিমানেই টান নহওক বা কামটো যিমানেই টান নহওক, তেওঁ এটা কথাই কৈছিলে কিন্তু, যে মই যাম। তেওঁ এইটো কোৱা নাছিলে মই নাযাওঁ, পাৰিম নে নোৱাৰিম। তেওঁ লাগিলে নোৱাৰকে পাৰকেই, তেওঁ কিন্তু গ'ল। মই হনুমানৰ কথা এইটো কোৱা নাই যে হিমালয়লৈ গৈ আপুনি সঞ্জীৱনী বুটি আনক, কিন্তু মই উদাহৰণটোহে দিছোঁ যে আপুনি কৰা কামটো হনুমানজী বা হিমালয়, ক'ত লংকা, ক'ত হনুমান, ক'ত লংকা আৰু ক'ত হিমালয়, গতিকে বহুত ডিফাৰেঞ্চ। গতিকে এইখিনি কাম উদাহৰণ হিচাপে, আদৰ্শ হিচাপেহে আপুনি গ্ৰহণ কৰিব। যে ইমান দূৰৰ পৰা মানুহ এটা, আমি হোৱাহেঁতেন কি কৰিলোহেঁতেন? আমি হোৱাহেঁতেন সেই ইমান দূৰ কেনেকৈ যাম, কথাটো তেনেকুৱা। যদি আপোনাক ক'লেহেঁতেন তাৰ পৰা তই এনেকৈ গৈ লৈ আহ, খোজকাঢ়ি যা, আপুনি নাযায়, কেনেকৈ যাম, ইমান গৰমত কি হ'ব, কেনেকৈ হ'ব? কিন্তু কথাটো তেনেকুৱাই, যে প্ৰশ্ন যেতিয়া কৰে, সেই উত্তৰটো দিবলৈ। আজি আপোনাৰ কৰ্মটো মনত ৰাখিব, সেই হিমালয় সঞ্জীৱনী বুটি আপুনি সেইটো আনিবলৈ চেষ্টা কৰিছে, তাৰ আগত প্ৰশ্ন আহিব লাগিব, পাৰিম নে নোৱাৰিম? সেইটোৱে কিন্তু আপোনাৰ আত্মবিশ্বাসটো কম কৰি পেলায়। গতিকে মনত ৰাখিব, আত্মবিশ্বাস হ'ব, মহান ব্যক্তিসকলৰ আদৰ্শ অনুপ্ৰেৰণাৰে আপুনি জীৱন, সেই বিভিন্ন ধৰণৰ আজিকালি ইণ্টাৰনেটেই যুগ, গতিকে ইণ্টাৰনেটত চাবলৈ পাব। সেইখিনি মানুহে ইনস্পাইৰেশ্যন, মটিভেশ্যন কেতিয়াও নল'ব। সঁচা কথা ক'বলৈ গ'লে মটিভেশ্যন বস্তুটো 1 ঘণ্টা বা 2 ঘণ্টাৰ জোচ, কিন্তু ক'ৰবাত দৌৰিছে, মটিভেশ্যন লৈছে, এইটো বেলেগ কথা। কিন্তু মটিভেশ্যনটো আপোনাৰ সদায় নাথাকে। কিন্তু ইনস্পাইৰেশ্যন, কাৰোবাৰ যদি আপুনি অনুপ্ৰেৰণা, কাৰোবাৰ যদি প্ৰেৰণাত আপুনি মোহিত হৈছে, সেই মানুহজনে কিন্তু আপোনাৰ কৰ্মক কিন্তু বহুত ওপৰলৈ আপুনিও নিজেও লৈ যাব পাৰিব, আপোনাৰ আত্মবিশ্বাসো প্ৰবল হ'ব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। গতিকে যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে, অনুগ্ৰহ কৰি লাইক, ছাবস্ক্ৰাইব কৰিব, আৰু লগতে যদি পাৰে শ্বেয়াৰ কৰিব। আৰু এইটো মোৰ ফাৰ্ষ্ট অন স্ক্ৰীন